গেলে গোয়ারি মজা হ্যাঁ বাড়ি খাইলে ভাবি পাগলা হ্যাঁ না খাইলে আফসোস খাইলে খুশখুশ খাইলে খুসখুস না খালে আফসোস হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফ্ৰেণ্ডছ আজি বৰ্তমান আছোঁ মই বেলতলা মাৰ্কেটত এই দাদা চাই দাদা এবাৰ চাই দিয়ক এবাৰ চাই দিয়ক কেমেৰা মানে চাই দিয়ক এবাৰ একো নাই আপুনিও আহিব এই দাদা চাই আছে ধুনীয়া কৰি আৰু আজি মানে এক্সপ্ল'ৰ কৰিম মই বেলতলা মাৰ্কেট ওৱান অফ দ্য বিগেষ্ট মাৰ্কেট ইন গুৱাহাটী চ' টুডে আই উইল এক্সপ্ল'ৰ দ্য বেলতলা মাৰ্কেট ত' পোনপ্ৰথমে মই আৰম্ভ কৰিছোঁ নিখৰিৰ পৰা আৰম্ভ কৰিম এই যিটো আছে এইটো হ'ল এটা এইটো কেনেকৈ দিছে এইটো দাদা নহয় ভাইটি কেনেকৈ দিছে এইটো নিখৰি অঁ পোৱা 30 টকা আৰু এইফালে আছে কমলা আৰু এইফালে আছে মধুৰিআম নাচপতি এণ্ড চব এভৰিথিং চব আছে ক'ত ঘৰ তোমাৰ বৰপেটা অ'কে মই মানে মাৰ্কেটখন এক্সপ্ল'ৰ কৰি আছোঁ দেখাই আছোঁ কি আছে তো বেলেগ ডিফাৰেঞ্চ কি পাই চাওঁ মই আৰু ভিৰ কেনেকুৱা আপোনালোকে গম পাই যাব বেলতলা মাৰ্কেটত তো লেটছ চি এইবিলাক হ'ল অনলি ফ্ৰুটছ মাৰ্কেট এইফালে এজনী বাইদেউ আছে বাইদেউ ইয়াত আছে নাৰিকল তাৰপিছত অমিতা নেক্সট কলডিল মোৰ ফেভাৰাইট বস্তু হয় কলডিল দেন ভোট জলকীয়া এতিয়াতো ছিজন ভোট জলকীয়াৰতো ছিজন নহয় এতিয়া কম লাগি আছে লাগিছে কেনেকৈ দিছে আপুনি হা 4টা 10 টকা 10 টকাত 4টা পাব আৰু এইফালে আছে পুৰা কল আঠিয়া কল মানে কল খালে গা ধয় হাতীৰ সমান বল হ'ব এইটো কল খালে আৰু এইফালে কুঁহিয়াৰ এইটো কেনেকুৱা ধৰণৰ কুঁহিয়াৰ এইটো ষ্টাইলিছ নে কি হা এইটো কি মানে কেনেকুৱা ষ্টাইলটো দেখোন বেলেগ ধৰণৰ বাইদেউ 20 টকা আৰু এইবিলাক কি কল চেনি কল এইফালে কি আছে এইটো ৰবাব টেঙা 20 টকা অ'কে আপোনালোকে ৰবাব টেঙা দেখা পালে তাৰপিছত চেনি কল দেখা পালে আঠিয়া কল দেখা পালে এইফালে আছে ফুল অফ ভোট জলকীয়া ধনিয়া পাত কেনেকৈ দিছে ধনিয়া পাতৰ দামটো বহুত বেছি বাঢ়ি গৈছে কওকচোন কেনেকৈ দিছে হা 5টাত 20 টকা আচ্ছা মানে আঢ়ৈটাকৈ ভেৰি গুড মই ভাবিছিলোঁ বহুত দিনৰ পৰা যে মই বেলতলা মাৰ্কেট এক্সপ্ল'ৰ কৰিম ইয়াতে অনলি মানে যিবিলাক ভেজিটেবলছ আছে ভেজিটেবলছৰ মানে অনলি মানে বীজবিলাক আছে এতিয়া অকণমান বেলেগ প্লেছত যাওঁ এইফালে আছে গৰম জিলাপি এইটো পূজাৰ কাৰণে লগাইছে নে জিলাপিটো নে এনে লগাইছে পূজাৰ কাৰণে লগাইছা নে মাৰ্কেট বুলি লগাইছা বজাৰ বুলি লগাইছা হা মাৰ্কেট বুলি অ'কে এইফালে আছে গৰম দিয়াছোঁ এটা খাই চাওঁ বেয়া পাবা নেকি টেষ্ট কৰি চাম জাষ্ট এটা দিয়া অ'কে মই নিমকি টেষ্ট কৰি আছোঁ ভেৰি গুড ধুনীয়া চেনি কল কেনেকুৱা বঢ়িয়া মজা লাগিছে কিন্তু জিলাপি খাব ইচ্ছা আছে কিন্তু জিলাপি খোৱা টাইম নহয় এতিয়া জাষ্ট ভাত খাই উঠিছোঁ নাই নাখাওঁ এতিয়া নাখাওঁ কাৰণ ভাত খাই উঠিছোঁ সেইকাৰণে নাখাওঁ এতিয়া নহ'লে খালোঁ হয় ধুনীয়া অ'কে থেংক ইউ জিলাপি নাখাওঁ এতিয়া জিলাপি খাব বহুত জোৰ কৰি আছে কিন্তু মোৰ জিলাপি খাব এতিয়া মন নাই কাৰণ ভাত খাই উঠিছোঁ নহ'লে মই টেষ্ট কৰি ক'লোঁ হয় কালাৰটো ভালে লাগি আছে আহিব এওঁলোকৰ দোকানত বহুত ধুনীয়া হয় অ'কে নাও বন্ধু কি আছে এইবিলাক আপোনাৰ তাত ধানৰ কি কেনেকৈ দিছে 10 টকা মুঠা কাতি বিহুটো গ'ল এতিয়া ঘৰত আলাবৰ কাৰণে দিছে না এইফালে গাজৰ সৰু হৈ আছে গাজৰ মাৰ্কেট একদম মানুহবিলাকে ইমান হেপী হৈছে না ভিডিঅ' বনোৱাৰ কাৰণে ভাল লাগিছে এইফালে যে আমলখি আৰু এইফালে জলপাই টেঙা একদম বিৰাট ভাল পাইছে আৰু মানে ভিডিঅ' বনাই এইফালে ধান এইফালে এইটো কিহৰ কণী এইটো হ'ল লোকেল কণী মানে দিনক দিনে লোকেল কণীৰ চাইজটো একেবাৰে সৰু হৈ গৈছে কাৰণ বৰ্তমান সময়ত মানে আৰ্টিফিচিয়েল বেছি হৈ গৈছে মানে ব্ৰইলাৰৰ কণী যিটো চালানী হয় সেইটো ডাঙৰ হয় আৰু লোকেলবিলাক সৰু হয় তেনেকৈ আমি লোকেল মানুহ সেইকাৰণে সৰু হৈ গৈ আছোঁ যিবিলাক চালানী মানুহ সেইবিলাক ডাঙৰ হৈ গৈ আছে সেইটোৱে কথা আৰু সেইটোৱে ফান্দা কেনেকৈ দিছে যোৰা কেনেকৈ দিছে 20 টকা যোৰা ন 10 টকা লোকেল বস্তুৰ দাম এনেও বেছি কিন্তু আজিকালি মানুহে লোকেল খোৱা বাদেই দিলে উপায় নাপায়
এইটো হাঁহৰ কণী ন এইটো আৰু এইটো মুৰ্গীৰ কণী অ'কে হাঁহৰ মুৰ্গীৰ কণী এইটো কি হয় এইটো খালদোনা নালাগে নালাগে একো নাই খালদোনা নেকি খালদোনা এইটো থেকেৰা টেঙা এইটো হ'ল থেকেৰা টেঙা হা অ'কে দাদা কি আনিছে জলকীয়া চব্জি ভেজিটেবলছ জাষ্ট মই এইটো ভিডিঅ' এটাই উদ্দেশ্য মানুহবিলাকৰ লগত ইণ্টাৰেকশ্যন হ'ব কথা বতৰা হ'ব লগতে মোৰ কনফিডেঞ্চ লেভেল যিটো মানে পাব্লিক প্লেচত ব্লগিং কৰা কনফিডেঞ্চ লেভেল সেইটো লাহে লাহে কমি গৈছে আৰু সেইটোৰ কাৰণে মই মানে মাৰ্কেটত ভিডিঅ' বনাব ট্ৰাই কৰিছোঁ যাতে এইটো হ'ল ভোলা বাংনা ক'ৰ বাংনা হয় বেঙেনা ক'ৰ হয় খাৰুপেটীয়া এইটো হ'ল ভোলা বেঙেনা আৰু সেইটোৰ কাৰণে মেইন উদ্দেশ্য হ'ল সেইটোৰ কাৰণে মই ভিডিঅ' বনাইছোঁ যাতে অকণমান কনফিডেঞ্চ লেভেলটো আৰু মানে যাতে মই মানে লাজ নালাগে মানুহৰ ভিডিঅ' বনালে এটাই হয় মানুহক লাজ কৰে আৰু সেইটোৰ কাৰণে আৰু ইয়াতে বহুত ধুনীয়াকৈ পাহাৰী অঞ্চলৰ পৰা আনিছে এইবিলাক অমিতা লগতে এইটো কিহৰ গুটি হয় বাইদেউ এইটো কিহৰ গুটি কিহৰ হয় হা গোলমৰিচ এইটো বনাই কেনে খাব পাৰি নেকি আৰু এইটো ঢেকীয়া পাহাৰৰ ন আৰু এইটো আনাৰস আৰু এইটো আপোনাৰ এই আলুটো মিঠা আলু এইটো বইল কৰিও খাই ভাল লাগে বইল কৰি আৰু চাহৰ লগত খায়ো ভাল লাগে আৰু এইফালে আছে কচুৰ ঠাৰি মোৰ ফেভাৰাইট হয় ওৱান অফ দ্য বেষ্ট ধৰিব কিন্তু দেই বাই তোৰ চলি কচু খাই এসাঁজ এশত পালি এৰিব তেনেকুৱা ধৰণৰ কথা কচুটো ধৰে কিন্তু খাব জানিব লাগিব বনাব জানিব লাগিব অকণমান টেঙা দিব লাগে চাগে টেঙা দি কেনে বনাব লাগে ক'ৰ পৰা আহিছে আপোনালোকে বইল কৰি কেনে বনাব পাৰি আপোনালোকে ক'ৰ পৰা আহিছে বকো অ'কে তো গম পালে ফ্ৰেণ্ডছ মানুহবিলাকৰ লগত কথা পাতি কিবা এটা ভাল লাগে ৰেছপন্স বহুত ধুনীয়াকৈ দিয়ে আৰু সেইটোৰ কাৰণে মানে বহুত ভাল লাগিছে এইফালে আমাৰ এই কি বুলি কয় খুৰীদেউ হাঁহি আছে কি আনিছে আপুনি কলডিল ইয়ে কি কলডিল হয় এইটো কি কলৰ পাহাৰী ন অ'কে এইটো দেখিছোঁ এইটো বস্তু খাই পোৱা নাই এইটো বস্তু খাই পাব লাগিব এদিন অ'কে তো ইয়াতে যিমান আছে মানে বেছিভাগ মানে মানে আমাৰ মানে গাঁৱলীয়া অঞ্চলত পোৱা মানে দেশী ঘৰত অকণমান বস্তু লৈ আহিছে পাহাৰ অঞ্চলত পোৱা অকণমান বস্তু লৈ আহি পেলাই ইয়াতে বিক্ৰী কৰিছে আৰু সেইটোৱে বেছি বহুত ভাল লাগিছে এফালে কি আছে ভাই কি বনাই আছে চানা জালমুড়ি বনাই আছে জালমুড়ি বনাও হিলা দে একবাৰ জালমুড়ি হ্যাঁ বাড়ির গেলে গোয়ারি মজা হ্যাঁ বাই খাইলে ভাবি পাগলা হ্যাঁ না খাইলে আফসোস খাইলে খুসখুস না খালে আফসোস জালমুড়ি ওকে তো বেলতলা মাৰ্কেটখন ইমানেই ডাঙৰ মাৰ্কেট ইমানেই লং মাৰ্কেট গোটেইবিলাক দেখাব লগা হ'লে ইয়াতে 1 ঘণ্টাতকৈ বেছি সময় লাগিব জাষ্ট মই ইয়াতে অকণমান কমিউনিকেট কৰিছোঁ অকণমান কথা পাতিব চেষ্টা কৰিছোঁ বহুত ভাল লাগিছে আৰু এইফালে দেখাই দিওঁ মই চিকেন মাৰ্কেট তো হাঁহ কাটি আছে নেকি এইটো হাঁহ নে মুৰ্গী এইটো সেইটো হাঁহ এইটো মই ভাবিছোঁ এইটো হাঁহ আৰু এইটো মুৰ্গী কিলো কেনেকৈ লোকেল নে এইটো চালানী হয় লোকেল এইটো কিলো কেনেকৈ 400 টকা আৰু হাঁহৰ কিলো কেনেকৈ কিমান 600 টকা অ'কে চলো তো দেখা পালে অকণমান আৰু এইফালে আছে নাৰ্চাৰী এইটো হ'ল ফ্লাৱাৰ মাৰ্কেট ইয়াতে আছে আপোনাৰ নাৰ্চাৰী যি আপোনালোকক গছ গছনি যি লাগে গাৰ্ডেনৰ কাৰণে ফ্লাৱাৰ্ছ ল'ব পাৰে তো এতিয়া মই এটা কথা কওঁ যে হাউ টু ব্লগছ ইন পাব্লিক যদি ব্লগ বনোৱা আৰম্ভ কৰা যায় তেনেহ'লে গম পাব লাগিব নে ইউ হেভ টু গেট মোৰ এণ্ড মোৰ কনফিডেঞ্চ লেভেল মানে মানুহৰ ওচৰত কথা পাতিব লাগিব আপুনি যদি নিজেই নিজৰ লগত কথা পাতি আছে মানে ডাইৰেক্ট কেমেৰাটোৰ ফালে চাই কথা পাতি থাকে তেনেহ'লে মানে মানুহৰ লগত কথা পতা যেন লাগিব আৰু এইফালে আছে হোটেল টকিঅ' টাৱাৰ আৰু ফ্ৰেণ্ডছ এইটো আছিলে একেবাৰে চিম্পল ভিডিঅ' আৰু এইফালে সৰু আহি গৈছে মোক বিচাৰি আৰু এইফালে ডাঙৰ অমিতা তো ফ্ৰেণ্ড জাষ্ট চিম্পল ভিডিঅ' তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে এটা পাব্লিক প্লেচত চিম্পল ভিডিঅ' বনাই দিলোঁ আহিবা নেকি আহা তো ফ্ৰেণ্ডছ আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু এইফালে আমাৰ মাইনা এজনী চাই আছে ছাবস্ক্ৰাইব কৰিব অ'কে চলো বাই